জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং মৰ্নিং ছাৰ আমাৰ তৰফৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল সকলোলৈ আৰু আপোনালৈও ছাৰ থেংক ইউ দে থেংক ইউ ওয়েলকাম ছাৰ ওকে ঠিক আছে আজি ক্লাছটো অকণমান স্পেচিয়েল হ'ব তাৰ আগতে আমি যা যোগাৰ কৰোঁ মানে এনে সৰু সুৰা গাইজ এটা ক্লাছ কৰিছোঁ তাৰ পাছত নেক্সট যিটো হ'ব সেইটো অলপ স্পেচিয়েল হ'ব হয় ছাৰ সেইবাবে আমি এইটো ক্লাছত শিক্ষক দিৱসৰ ওপৰত সিমানটা আলোচনা নকৰোঁ বেলেগ এটা বিষয়হে এতিয়া কম মানে বাৰু তেনে যদি ক্লাছটো আমি আৰম্ভ কৰিছোঁ বন্ধুসকল আপোনালোকে পাছতীয়াকৈ হয়তো নিশ্চয় দেখা পাইছে যে অসমত বিশেষকৈ হিল শাকু বিলত কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈ আছে চৰকাৰে ঘৰ ভাঙি দিছে তাৰ মানে সেই ঠাইৰ মানুহবিলাকক উচ্ছেদ কৰিছে অৰ্ধ উলংগ হৈ মহিলাবিলাকে প্ৰতিবাদ কৰিছে তথাপিও নাই কোনো চৰকাৰে একো কাণ হাৰাই দিয়া নাই ভাঙিছে কিমান ধুনীয়া ধুনীয়া ঘৰ সকলো খতম কৰি পেলাইছে কিমান বা কষ্টৰে সেই ঘৰবিলাক বনাইছিল এতিয়া সকলোতো খতম হৈ পৰিল গতিকে বন্ধুসকল হিল শাকুৰ এই ঘটনাটোক সাংঘাতিক ধৰণৰ ঘটনাটোক আপোনালোকে কি বুলি ভাবে কমেন্ট কৰিবচোন এয়া জানো এনেকে কৰাটো ভাল হৈছে তাকেহে বেয়াই লাগিছে পাই সিহঁতৰ নিউজ চাবই নোৱাৰি দেখিবিয়ে মানে কিবা এটা নহয় কিবা এটা হিটলাৰ শাসন চলিছে আউনো ছাৰ হিটলাৰে এনেকে শাসন কৰিছিল প্ৰতিবাদ কৰিলে সেই একে অৱস্থা পুলিচ লৈ সকলোকে মাৰপিট কৰিব ইফালে মূল্য বৃদ্ধি ইফালে চৰকাৰে বোলে আকৌ কিমান শ কোটি টকা লোন লৈছে ইফালে ঘৰ ভাঙিছে মুঠতে মানে গাইছ ভাবিলে ক'লে কি হয় একবাৰ নিজে ভাবি চাবচোন কি হৈছে কি হোৱা নাই তাকেতো ৰজাই কি বুজিব প্ৰজাৰ দুখ প্ৰজাৰ লাগিলে যিমানেই দুখ নহওক কিয় ৰজাই সদায় সুখতেই থাকিব এয়া এটা জ্বলন্ত উদাহৰণ হিল শাকুৰ সেই ঘটনা বাৰু তেনে ঠিক আছে চৰকাৰে যাতে ভাবি চিন্তি কিবা এটা ইয়াৰ ওপৰত সমাধান দিয়ে সেইটোৱে আমি বিচাৰোঁ এতিয়াতো ঘৰ চৰ ভাঙিলে কি কৰিব উপায় নাই সেইবিলাক মানুহ কি কৰিব এতিয়া কিমান দাম যে ঘৰ বনাইছিলে ধুনীয়া ধুনীয়া ঘৰ আছিলে সকলো খতম সেইবাবে কৈছো বন্ধুসকল আপোনালোকে কি ভাবে এই ঘটনাটোক লৈ এই ঘটনাটো চৰকাৰে বেয়া কৰিলে চৰকাৰে ভাল কৰিছে নে তাত জনসাধাৰণে ঘৰ বনাবই নালাগিছিল মুঠতে টিপিককে লিখি দিব কমেণ্ট অ'কে তেনে ক্লাছটো আমি পৰৱৰ্তী পৰ্যায়লৈ গৈছোঁ যুঁজাৰ চলিব তাৰ পাছতে নেক্সট আহিব টিচাৰ্ছ ডে স্পেচিয়েল এটা সুন্দৰ ক্লাছ অ'কে ছাৰ এই যে বাৰু শিক্ষক দিৱসটো হৈছে শিক্ষক দিৱসটো কাৰ সোঁৱৰণত আচলতে উদযাপন কৰা হয় কিবা জানো নেজানো ছাৰ এইটোকে যদি আমি নেজানো তেনে যদি বাৰু আমি কেলে স্কুল আহিছো ছাৰ কেলে বাৰু স্কুল আহিছো তাৰমানে সেইজনেই মহৎ ব্যক্তি ছাৰ নামটো হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন তাকেতো মই ভাবিছো তহঁতে পাহৰি থাকিব পাৰ না এইবিলাক বেছি গুৰুত্ব দি থাকা না সেইকাৰণে পুতুককে সুধি দিলো কথা কৈছে আৰু কি মোক গান গাইছো বুলি ভাবিছ নেকি দে কিবা ধুনীয়াকে কৌতুকে দি কিবা স্পেচিয়েল ক তাৰপিছতে মস্তি আছে আমি ক্লাছটো ছুটি দিম মানে নেক্সট ক্লাছ যিহেতু আহিব নাই ছাৰ মই এটা ইস্কুচিমে ধুনীয়াকে সপোনাৰ্থ কবিতা মাতি দিম তেনেহ'লেচোন আৰু ভাল হ'ব সপোনাৰ্থ কবিতা আমি শুনি মেলি ক্লাছটো ছুটি দিম গাইছে মঞ্চত ক্লাছত আপোনালোকে এতিয়া শুনিবলৈ পাব এটা সপোনাৰ্থ কবিতা হয় ছাৰ মই ষ্টাৰ্ট কৰিছো গাইছে সপোনাৰ্থ কবিতা অহুক ক'ত আছ তই তোক কেনে লাগে যতে থাকো মই অভূত ক'ত আছ তই লুকাই আছো মই ওলাই গলে খাবি তই ভয় অ' পাছ ক'ত আছ তই সেয়া কি আগত আছো সংখ্যা তোৰ ছয় অ' পইচা ক'ত আছ তই কামৰ পাছত লুকাই থকা বস্তুটোৱে মই অ' হিয়াল ক'ত আছ তই হাবিত লুকাই কান্দি থাকো হুৱাও মই ৱাহ কি ধৰণৰ কবিতা মাতিলি তই লাষ্ট ফিনিচিং ফাৰ্ষ্ট আৰম্ভণি মানে সুন্দৰ হৈছে হয় ছাৰ এয়া ভেংটানাৰা ষ্টাইলত সুন্দৰ সপোনাৰ্থ কবিতা
অ'কে বাৰু মজা 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 বন্ধুসকল নেক্সট আকৌ এটা ক্লাছ আহি আছে সুন্দৰকৈ আপোনালোকক জনাইছোৱে গতিকে ইমানতে এই ক্লাছটোত আমি ছুটি ল'ম অলপ কিবা কিবি মানে চেলিব্ৰেশ্যন কৰিব লাগিব আৰু টিচাৰ্ছ ডে চ' অকণমান বাকী আছে আহি আছে নতুন এটা ক্লাছ গতিকে আজিলৈ ইমানতে লৈছোঁ বিদায়